আমি মানে চুলি কাটিব গৈছো এটো কাটিবি না এটো চুলি কাটিব গৈ ঠিক আছে হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই বহুত বেছি ভাল আছোঁ আজি আপোনালোকৰ মাজত আকৌ এটা নতুন ভ্লগ লৈ আনিছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ নীৰজৰ চুলি কাটিব তাৰ মানে চুলি মানে বহুত বেছি দীঘল হ'ল যিহেতু ঠাণ্ডাৰ বন্ধ দিন দিছিলে আৰু চুলিবিলাক বহুত বেছি দীঘল হৈ গৈছিলে এয়া চাওক আজি চুলি কাটিবগৈ ঠিক আছে মায়ে মানে কটোৱাব নিব আৰু এতিয়া আমি মানে কিবা খাই আছিলোঁ চ' সেইবাবে মানে বহুত বেছি দেৰি হৈ গ'ল তো এতিয়া আমি যাওঁ আপোনালোককো দেখুৱাই আছোঁ ইফালে এতিয়া আমি চেলুন আহি পালোহি আৰু মাক কৈছোঁ কি হ'ল মায়ে কৈছে কাষ্টমাৰ বহি আছে অলপমান সময় ৰখি থাকিব কৈছে কাৰণ আমাৰ অহা বহুত বেছি দেৰি হ'ল নীৰজে মানে য'তেই নাযাওক কিয় সি মানে কিবা এটা খাই পেলাই যায় তাৰ মানে এইটো ভাল চৰিত্ৰ বুলিয়ে ক'ব লাগিব আৰু এইখন দোকানতে আমি আহিছোঁ চাওক হাইট ষ্টাইল হেয়াৰ চেলুন একদম 10-15 মিনিটতে আৰামছে পোৱাকৈ মাক কৈছিলোঁ বেলেগ এখনতে যাওঁ নেকি মায়ে কৈছে নালাগে এইখনতে যাওঁ তহঁতে খোৱা বোৱা কৰোঁতে বহুত বেছি দেৰি কৰিলি আৰু মই ৰেচিপি ভিডিঅ' এটা শ্বুট কৰি আছিলোঁ গাইজ সেইবাবে অলপমান লেট হ'ল আৰু এইফালে এতিয়া আমি ৰখি আছোঁ এতিয়ালৈকে হোৱাই নাই মানে অলপমান আমনিও লাগি গৈছে মই নীৰজক চাউণ্ড বৰ্ডখনৰ ওচৰলৈ লৈ আনিলোঁ আৰু তাক সুধিছোঁ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ কোনকেইটা কাটিবা সি কৈছে ইয়াৰ ভিতৰত কোনোকেইটা নহয় মায়ে যোনকেইটা কটোৱাব মই সেইকেইটা কাটিম ৱা তাৰপিছত এয়া দেখিছোঁ ন এই বেকগ্ৰাউণ্ডটো মানে বহুত বেছি ভাল লাগিছিলে ৱালখন আৰু এতিয়া আমি বহি বহুত বেছি আমনি লাগি গৈছিলে আৰু দেখিছোঁ ন ভিডিঅ' কৰি মানে কি মানে মুখখন বনাই এনেকুৱা ফটোৱা কৰি থাকে নহয় ফাইনেলি এতিয়া বহিবৰ কাৰণে ল'লে আৰু অলপ হাঁহিও আছিলে মোৰ পিনে চাইছে আৰু এয়া এতিয়া চুলি কাটিলে মানে যি বস্তুবিলাক কৰে আৰু সেইবিলাকে আৰু মই ভাবিছিলোঁ চুলিখিনি এক্টৰ ষ্টাইলত কাটিং কৰাব চাগে নাই মানে একদম মানে চিম্পলকৈ কৰাইছে আৰু মায়ে চাই আছে আজি মানে চুলি কাটাৰ দায়িত্বটো পাপাৰ আছিলে যিহেতু মতা মানুহ আৰু এইফালে মায়ে এতিয়া বহি পেলাই চাই আছে কেনেকৈ কাটিছে কাৰণ চুলি কাটাৰ দায়িত্বটো আজি পাপাৰ আছিলে যিহেতু বেছিভাগ পাপাই থাকে কেতিয়াবা কাটচিত মায়ে থাকে আৰু যেতিয়া মায়ে কাটিবলৈ লৈ আনে পাপাৰ মানে অলপো পচন্দ নহয় আৰু ফাইনেলি এতিয়া চুলি কাটি আহিলে সিও বহুত বেছি হাঁহি আছিলে কাৰণ মই আজি আহিছোঁ আৰু মই নাহিলে মানে তাই ইমান এটা হাঁহা নাহে কাৰণ মই মানে হুৱাও না তাক সেইবাবে আৰু এইফালে দেখিছে নহয় মোৰ মানে বহুত বেছি মানে তাৰ চুলিখিনি দেখি বহুত বেছি ভালো লাগিছে আৰু হাঁহাও আহিছিলে গাইজ সঁচা কথা কওঁ দেই আমি মানে খাই পেলাই মানে চুলি কাটিব গৈছোঁ কিন্তু মই নহয় দেই বাপুদিয়ে গৈছে মানে নীৰজে গৈছে তাক মানে মই বাপুদি বুলি কওঁ আৰু এতিয়া আমি চাওক ইমান বেছি আন্ধাৰ মানে গাইজ ঘৰৰ ভিতৰত আহি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে আমাৰ চাদৰ ওপৰত লাইটটো মানে বেয়া হ'ল মানে 5-6 মাহে হ'ল নেকি মালিকে মানে এতিয়ালৈকে ভালেই কৰি দিয়া নাই সেইকাৰণে ভিডিঅ'ত বেছি মানে আন্ধাৰ লাগিছে আৰু মায়ে এয়া আজি বনাব বোলে এক কাৰী ৰেচিপি দি নাথাকোঁ আৰু যিহেতু মই এবাৰ ৰেচিপি দি উঠিছিলোঁ আৰু কিমানো ৰেচিপি দি থাকিম সেইবাবে আজি অলপমান দেখুৱাম আৰু থুলমূলকৈ অলপমান কণীকেইটা আগতীয়াকৈ বইল কৰি লৈছিলে আৰু কণী তৰকাৰীত কোনে বা মাংস মছলা দিয়ে আপোনালোকে ক'বচোন মায়ে মানে যি মছলা পায় মানে দি দিয়ে অকণমান টেষ্টটোৰ কাৰণে আৰু নীৰজে ইফালে কিবা বিচাৰি আছিলে তাৰমানে সৰু টিকলাছে ববল এটা আৰু পাছত পালে বহুত বিচাৰি পোৱাৰ পিছত আলুখিনি অলপমান ভাজোঁতে পানী অকণমান দিলে বেছি জুলজুলীয়াকৈ নবনাওঁ বুলি কৈছে অকণমান গ্ৰেভি নিচিনাকৈ বনাব এয়া 4টা কণী দিলে যিহেতু 4টা মানুহ এইখিনি সময়তে গেছটো অলপমান আপ ডাউন হ'লে সোনকালে ভাতকেইটা বনাওঁ বুলি ক'লে আজি ভ্লগটো ইমানখিনিতে সামৰণি মাৰিছোঁ যদি মোৰ ভ্লগটো ভাল লাগিছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব সোনকালে লগ পাইছোঁ নেক্সট ভ্লগত বাই বাই